ডাঙৰ পুত্ৰক আপুনি চিনি নাপালে। কেনেকৈনো চিনি পাব? অভয় আপোনাৰ নিজৰ পুত্ৰ হলেহে চিনি পাব। অনন্যা, এইটো এটা মস্ত পাগল। ই মোক যিবোৰ বুদ্ধি দিছিল সেইবোৰ মই নমনাই ভাল। নিশ্চয় ইয়াত কিবা এটা চাল লুকাই আছে। এতিয়া এই সকলোবোৰ ডিপেণ্ড কৰে চিন্ময়ৰ ওপৰত। সি মান্তি হ'লে সকলোবোৰ ঠিক হৈ যাব। নাই নাই, তেনেকুৱা কথা একো নহয়। যদি এইটো ৰাস্তাত গ'লে তাৰ কিবা এটা ভাল হয়, সেইটোৱে সুখ। লাইফত ৰিস্ক ল'ব লাগিব, বুজিছ? মোক এইবোৰ কথা আন কোনেও ক'ব নালাগে। গোস্বামী বংশৰ প্ৰতিটো ৰহস্যই মই এতিয়া অধ্যয়ন কৰিছোঁ, তাৰ সংসূত্ৰ উলিয়াইছোঁ। লাহে লাহে আপোনালোকৰ আৰু ৰহস্য ফাদিল হৈ গৈ থাকিব। এদিন আপোনালোকৰ বাবে মোৰ দেউতাৰ মৃত্যু হৈছিল। মই কান্দি কান্দি ভাগৰি গৈছিলোঁ। আৰু আজি মিছেছ গোস্বামীয়ে কান্দিছে। ইয়াতকৈ ডাঙৰ সুখৰ কথা আৰু মোৰ বাবে একোৱেই হ'ব নোৱাৰে। অনন্যা, তোমাৰ ইমান ফূৰ্তি লাগিছেনে? তুমি দেখোন হাঁহিয়ে ৰখাব পৰা নাই। কিয় মোৰ ফূৰ্তি লাগিব নোৱাৰে নেকি? মোৰ লাইফ, মোৰ হাঁহি, মোৰ যি ইচ্ছা মই তাকে কৰিব পাৰোঁ। আহক, আপুনিও আহক মোৰ লগত। বিনা কাৰণত হাঁহি থাকিবলৈ মইতো পাগল নহয়। সিটো ৰুমত মায়ে কান্দি আছে আৰু তুমি? আচ্ছা, মায়ে কান্দি আছে? কি হ'লনো মাৰ? কিবা বেয়া খবৰ পালে নেকি? দেউতাৰ কিবা হ'ল নেকি? অনন্যা, মোৰ মায়ে কিয় কান্দিব লগা হ'ল তুমি বাছ সেইটো কোৱা। এইটো প্ৰশ্ন মোক সুধিবলৈ আপোনাৰ মায়ে চাগে আপোনাক কৈছে? অঁ, মায়ে কৈছে। আজি প্ৰথমবাৰৰ বাবে মায়ে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। মোক ৰুমৰ পৰা গতিয়াই বাহিৰ কৰি উলিয়াই দিছে। ভাগ্য ভাল আপোনাৰ যে আপোনাক কেৱল ৰুমৰ পৰাহে গতিয়াই বাহিৰ কৰি দিছে। তেওঁৰ ইচ্ছাটো আপোনাক এই ঘৰখনৰ পৰাই গতিয়াই বাহিৰ কৰি দিয়াৰ। অনন্যা, এইবোৰ তুমি কি কৈছা? মায়ে মোক কিয় ঘৰখনৰ পৰা বাহিৰ কৰি দিব? ভাল নাপায় আপোনাক আপোনাৰ মায়ে। চকু পাৰিও দেখিব নোৱাৰে আপোনাক। এইবোৰ তোমাক কোনে ক'লে? আপোনাৰ মায়ে মোক নিজ মুখেৰে কৈছে। মোৰ কিন্তু কথাবোৰ অলপো সহ্য নহ'ল, আৰু সেইবাবে আপুনি মোক বেয়া নাপাব। মই কথাবোৰ সহ্য কৰিব নোৱাৰি মাক মই বহুত কিবা কিবি শুনালোঁ। বহুত বেয়াকৈ ক'লোঁ মই মাক। সেইবাবে চাগে মায়ে কান্দি আছে। আই এম ৰিয়েলি চৰি ফৰ ডেট। মায়ে মোৰ বিষয়ে আৰু তোমাক কি কি কৈছে? সকলোবিলাক খোলা খুলি কৈ কোৱা। কোৱাতটো বাৰু মই কম, কিন্তু আপুনি জানো সহ্য কৰিব পাৰিব? নাই, অসহ্য হৈ গৈছে। চব কথাতে তাক ভাগ লাগে। চব কামতে তাৰ অংক চলে। আৰে কাম কৰিম আমি, কষ্ট কৰিম আমি, আৰু ওপৰতে তাক কমিশ্যন লাগে। পুলিচৰ মানুহ হৈ ইমান অসৎ হ'ব লাগেনে? ইয়াৰ দৰে DSP মই এইখন পৃথিৱীত দ্বিতীয়টো দেখা নাই, যি নিজৰ কাম নকৰি আনৰ পিছে পিছে ঘূৰি ফুৰে। এইটো সুবিধা কিন্তু এদিন তাক তুমিয়ে দিছিলা। মনত পেলোৱাচোন, কেনেকৈ তাৰ কথাৰ পাকত পৰি তুমি তাক লগ দিছিলা। মই কিন্তু তেতিয়াই তোমাক ৱাৰ্ণ কৰিছিলোঁ, কিন্তু মোৰ কথা তেতিয়া তুমি গুৰুত্ব নিদিলা। হ'ব, মোৰ ডাঙৰ ভুল হৈ গ'ল। এতিয়া এই ভুলৰ শুধৰণি কৰিব লাগিব।
বহুত দেৰি হৈ গ'ল দেউতা। এতিয়া তুমি তেনেকুৱা কৰিবলৈ গ'লে সি কিন্তু শুদাই নেৰে আমাক, আৰে মাৰি পেলাব আমাক। এৰা ঠিক কৈছ তই। আৰে যি নিজৰ ভায়েকক মাৰিবলৈ চিন্তা চৰ্চা কৰে, আৰে তাৰ বাবে আমাক মাৰি পেলোৱাটো সাধাৰণ কথা। এই কথা এটা জানে যে আমি থকা মানে তাক বিপদে পিছ নেৰা। কি কৰা যায়? তই এটা কাম কৰ, সেই মানুহকেইটা বিচাৰ যি আমাৰ আগৰ কামটো কৰিছিলে। এই অভয়ে আমাক শেষ কৰাৰ আগতে তাক আমি খতম কৰি দিব লাগিব। যা সোনকালে সিহঁতক বিচাৰ। সেই আগৰ খেলখন পুনৰাবৃত্তি কৰাৰ সময় আহি গ'ল। যিদৰে অভয় পত্নীক আমি এক্সিডেণ্ট কৰি মাৰি পেলালোঁ, ঠিক একেদৰেই ইয়াকো মাৰিব লাগিব। আৰু আমাৰ ওপৰত যাতে কাৰো সন্দেহ নহয়, চবেই যাতে আগৰ দৰে ভাবে এইটো এটা এক্সিডেণ্ট। চাবি যাতে এইবাৰ আগৰ দৰে খেলি মেলি নকৰ। মাৰিব লাগিছিল অৰুন্ধতীক আৰু মৰা গ'ল মন্দাকিনীক। এইবাৰ অভয় মৰিব লাগিব, অভয় গোস্বামী। কিবা এটাতো কৰিব লাগিব। আপোনাক এটা কথা কওঁ, যদিহে আপুনি মোৰ কথা শুনে তেতিয়াহে কম। কিন্তু মই শুনিম, তুমি কোৱা। আপোনাৰ লগত এই অন্যায় অতীজৰ পৰাই চলি আহিছে। প্ৰথমতে জেঠাই আৰু এতিয়া মা। মই শ্ৰী ডিম্বেশ্বৰ শইকীয়া। মায়ে কিয় তেনেকৈ ভাবে মই নাজানো। মাতো আগতে তেনেকুৱা নাছিল। হঠাৎ মাৰ চিন্তাধাৰা আপোনাৰ প্ৰতি কিয় তেনেকুৱা হ'ল? নিশ্চয় অৰুন্ধতীয়ে মাৰ মনত কিবা সোমোৱাইছে। নহ'লেনো আপোনাক মাৰ নিজৰ ল'ৰা নহয় বুলি কয়নে? আপোনাক এটা কথা কওঁ, যদিহে আপুনি মোৰ কথা শুনে তেতিয়াহে কম। কিন্তু মই শুনিম, তুমি কোৱা। আপোনাৰ লগত এই অন্যায় অতীজৰ পৰাই চলি আহিছে। প্ৰথমতে জেঠাই আৰু এতিয়া মা। দুদিন পিছত কিজানি দেউতাও আপোনাৰ বিৰুদ্ধে মাত মাতিব। এইটো অসম্ভৱ। অন্ততঃ দেউতাই মোৰ বিৰুদ্ধে কেতিয়াও মাত মাতিব নোৱাৰে। দেউতা সদায় মোৰ লগত থাকিব। শুনক, ইমান বিশ্বাস বেয়া। মানুহৰ মন আৰু সময় সলনি হ'বলৈ এক চিকুট সময় নালাগে। ঠিক আছে, মই আপোনাৰ কথা মানিলোঁ। কিন্তু কাইলৈ পৰহিলৈ যদি দেউতাই মোৰ বিপক্ষে থিয় দিয়ে তেতিয়া কি কৰিব? তেতিয়া আপুনি দেউতাৰ পক্ষ ল'ব নে মোৰ পক্ষ ল'ব? কথাষাৰ এবাৰ ভালকৈ ভাবি চাওক। মই আহিছোঁ।
মায়ে কথাবোৰ কেনেকৈ গম পালে? এইবোৰ বিষয়টো মায়ে একোৱেই নাজানিছিল। আজি যি হ'ল তাৰ পৰা এটাই বুজিলোঁ যে মৃত্যুৰ মোৰ খুবেই কাষত। এনেকুৱা লাগিছে যেন আৰু ৰৈ নাথাকোঁ, নিজে নিজকে শেষ কৰি মোৰ জীৱনৰ নাটকখনৰ যৌৱনিকে পেলাম। মই কাপুৰুষ নহয়, কিন্তু মই হাৰি গৈছোঁ। মোৰ মগজটোৱে লাহে লাহে কাম নকৰা হৈ আহিছে। মই শ্ৰী ডিম্বেশ্বৰ শইকীয়া লিখিছোঁ। মা, কি হ'ল? আজি আপুনি ৰুমৰ পৰা ওলোৱা নাই যে? সেইবাবে মই চাহ কাপ বনাই ৰুমলৈ লৈ আনিলোঁ। লওক, চাহ খাওক। মোক আলপৈচান ধৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই। যোৱা, লৈ যোৱা। মোৰ চাহ খাবলৈ মন গ'লে মই নিজে বনাই খাম। এইখন এতিয়া আপোনাৰ ঘৰ হৈ থকা নাই। এইখন মোৰ ঘৰ। ইয়াত কোন থাকিব, কোন ইয়াৰ পৰা ওলাই যাব, সেইটো সিদ্ধান্ত মই ল'ম। আপুনি মোক ঘৰৰ পৰা ওলাই যাবলৈ কয়? চুপচাপ বহি থাকক ইয়াত। মা, কি হ'ল? আজি আপুনি ৰুমৰ পৰা ওলোৱা নাই যে? সেইবাবে মই চাহ কাপ বনাই ৰুমলৈ লৈ আনিলোঁ। লওক, চাহ খাওক। মোক আলপৈচান ধৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই। যোৱা, লৈ যোৱা। মোৰ চাহ খাবলৈ মন গ'লে মই নিজে বনাই খাম। সেই কথাটোকে আপুনি ইমানকৈ ভাবি কিয় আছে মা? যি হ'ল হৈ গ'ল আৰু। কিন্তু সঁচা কথাটো আপোনাৰ পৰা কিয় লুকুৱাই ৰাখিলে, সেইটোহে মোৰ আচৰিত লাগিছে। কোনেও মোৰ পৰা একো লুকোৱা নাই। কিছুমান মিছা কথাৰে মোৰ মন মগজুত আঘাত কৰিবলৈ চেষ্টা নকৰিবা। মই সকলোৰে লগত কথা পাতিছোঁ। এইবোৰ মিছা কথা। মিছা কথা মই কোৱা নাই।
যাক যাক আপুনি এই বিষয়ে কৈছে তেওঁলোকেহে মিছা মাতিছে, অন্ধকাৰত ৰাখিছে আপোনাক গত বছৰে। মোকতো মা আপুনি ধন্যবাদহে দিব লাগে। সঁচা কথাবোৰ মই আপোনাক কৈ আপোনাক পোহৰলৈ আনিলোঁ, আৰু আপুনি মোক সন্দেহ কৰে। অনন্যা, তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। ওলাই যোৱা বুলি কৈছো নহয়, ওলাই যোৱা। এইখন এতিয়া আপোনাৰ ঘৰ হৈ থকা নাই, এইখন মোৰ ঘৰ। ইয়াত কোন থাকিব, কোন ইয়াৰ পৰা ওলাই যাব, সেইটো সিদ্ধান্ত মই ল'ম। আপুনি মোক ঘৰৰ পৰা ওলাই যাবলৈ কয়, চুপচাপ বহি থাকক ইয়াত। কি হৈছে এইবোৰ? কোন সঁচা, কোন মিছা? হঠাৎ এই অনন্যাই ইমান শক্তি ক'ৰ পৰা পালে? মই একো বুজিব পৰা নাই। হে ভগৱান, মোক শক্তি দিয়া, মই যাতে এই সময়খিনিৰ সৈতে যুঁজিব পাৰোঁ। মোক শক্তি দিয়া ভগৱান, শক্তি দিয়া। তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ।